মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ কথাশিল্পী সৈয়দ আব্দুল মালিক দেৱৰ বিয়াৰ প্ৰেজেণ্ট নামৰ চুটিগল্পটো। আমাৰ অসমীয়া সাহিত্যত আজিলৈকে সৰ্বাধিক গল্পৰ ৰচয়িতা হৈছে সৈয়দ আব্দুল মালিক দেৱ আৰু তেখেতৰ চুটিগল্পৰ অন্যতম বৈশিষ্ট্য হৈছে মানৱতাবোধ। আমাৰ বিয়াৰ প্ৰেজেণ্ট নামৰ চুটিগল্পটোৰ মূল বাৰ্তা মানৱতাবোধ। আৰু তোমালোকে চাগে সকলোৱে জানাই যে আমাৰ অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তেনেহ'লে আহাচোন আমি প্ৰথমে সৈয়দ আব্দুল মালিক দেৱৰ বিষয়ে এটি থুলমূল পৰিচয় জানি লওঁ। সৈয়দ আব্দুল মালিক দেৱৰ জন্ম হৈছিল 1919 চনৰ গোলাঘাট জিলাৰ নাহৰণি গাঁৱত আৰু তেখেতৰ মৃত্যু চনটো ইয়াত দি দিয়া আছে, সেয়া হৈছে 2000 চনত। সৈয়দ আব্দুল মালিক এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল। তেখেত একাধাৰে এজন ঔপন্যাসিক আছিল, এজন গল্পকাৰ, নাট্যকাৰ, কবি, ব্যংগলেখক, গৱেষক, গীতিকাৰ, শিশু সাহিত্যিক আৰু লগতে এজন ৰাজনীতিবিদো আছিল। তেওঁ যেনেকৈ অসমীয়া সাহিত্যত আটাইতকৈ বেছি গল্পৰ অৱদান আগবঢ়াইছে, তেনেকৈ তেখেতৰ অসমীয়া সাহিত্যত সৰ্বাধিক উপন্যাসো আছে আৰু তেখেতে প্ৰায় 2,000খনতকৈও অধিক উপন্যাস ৰচনা কৰিছে আৰু সেইবোৰৰ ভিতৰত হৈছে কেইখনমানৰ নাম ইয়াত দি দিয়া হৈছে: ৰথৰ চকৰি ঘূৰে, সুৰুজমুখীৰ স্বপ্ন, পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰ তনু ভাল, অঘৰী আত্মাৰ কাহিনী, ৰূপাবৰীৰ পলস, স্বপ্নভংগ, আধাৰশিলা, বনজুই ইত্যাদি। আৰু এই অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ কাৰণে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেখেতে 1972 চনত এই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু তেখেতৰ দ্বাৰা প্ৰকাশিত চুটিগল্পৰ প্ৰথম সংকলনখনৰ নাম হৈছে পৰশমণি। তাৰপিছত তেখেতৰ আৰু কেইখনমান গল্প সংকলন প্ৰকাশ পায়, সেইকেইখনৰ নাম হৈছে এজনী নতুন ছোৱালী, ৰঙাগৰা, প্ৰাণাধিকা, মৰম মৰম লাগে ইত্যাদি। তেখেতৰ দ্বাৰা ভ্ৰমণ কাহিনীও ৰচিত আছিল। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে মাজত মাথো হিমালয়। তেখেতে এই মাজত মাথো হিমালয় নামৰ ভ্ৰমণমূলক পুথিখনৰ কাৰণে 1965 চনত ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰিছিল। এইবোৰৰ উপৰিও তেখেতে অসমীয়া জিকিৰ আৰু জাৰি, আজান ফকীৰ আৰু সুৰীয়া জিকিৰ, চুফি আৰু চুফিবাদ আদি গৱেষণামূলক গ্ৰন্থও ৰচনা কৰিছিল। সৈয়দ আব্দুল মালিকে আমাৰ অসমীয়া সাহিত্যলৈ উপন্যাস, গল্প, শিশু সাহিত্য, আনকি গীত এই সকলোবিলাক অৱদান আগবঢ়াইছিল আৰু তেখেতৰ এই সকলো গল্প বা উপন্যাসৰ মাজেৰে আমাৰ অসমীয়া সমাজ আৰু সংস্কৃতিৰ সুন্দৰ প্ৰতিফলন ঘটিছে। আৰু মই প্ৰথমে কৈছোঁৱেই যে তেখেতৰ চুটিগল্পৰ বা তেখেতৰ ৰচনাৰ আচলতে মূল বাৰ্তাটোৱে বা মূল বৈশিষ্ট্যটোৱে হৈছে মানৱতাবোধ। আৰু 2002 চনত এই জনা মহান সাহিত্যিকৰ মৃত্যু হয়। তেখেতৰ মৃত্যু আমাৰ অসমীয়া সাহিত্যৰ বাবে এক অপূৰণ ক্ষতি। এতিয়া আমি প্ৰাণভিত্তিক প্ৰশ্নসমূহলৈ যাওঁ আহা। 1 নম্বৰ কুৱেশ্যন: সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি? উত্তৰ: পৰশমণি। কুৱেশ্যন নম্বৰ 2: কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ: অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে তেখেতে 1972 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 3: সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা। উত্তৰ: মাজত মাথো হিমালয়। আমি এয়াও পাইছোঁ যে 1965 চনত এই পুথিখনৰ কাৰণে তেখেতে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰিছিল। তেখেতে এই ভ্ৰমণমূলক কাহিনীখন ৰাছিয়া ভ্ৰমণৰ ওপৰত ভিত্তি কৰি লিখিছিল। কুৱেশ্যন নম্বৰ 4: জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি? উত্তৰ: ৰূপতীৰ্থৰ যাত্ৰী।
আমি ইয়াতে আৰু এটা কথা তোমালোকক কৈ থওঁ যে তেখেতে মহান পুৰুষৰ মহান লোকৰ জীৱনৰ ওপৰত আধাৰ কৰি উপন্যাস লিখা এই কামটো অসমীয়া সাহিত্যলৈ তেখেতে এটা উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ ওপৰতো উপন্যাস লিখিছিল। সেয়া আছিল ৰূপতীৰ্থৰ যাত্ৰী। এই উপন্যাসখন 2টা খণ্ডত আছে আৰু তেখেতে আমাৰ অসমীয়া জাতিৰ মূল জাতি গঢ়োতা মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ ওপৰতো উপন্যাস লিখিছে আৰু সেইখনৰ নাম হৈছে ধন্য নৰ তনু ভাল। কুৱেশ্যন নম্বৰ 5, বিয়াৰ প্ৰেজেণ্ট গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ বিনীতা। কুৱেশ্যন নম্বৰ 6, তেওঁৱেই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে, আমাৰ তাৰে নোহোৱানে? কোনে কাক কথাষাৰ সুধিছিল? উত্তৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল। কুৱেশ্যন নম্বৰ 7, নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল? উত্তৰ নাজিয়াই নগৰৰ এজন বিখ্যাত মানুহ ৰিটায়াৰ্ড হাকিম আহমেদ চাহাবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল। তেখেত নাজিয়াৰ সম্পৰ্কীয় মোমায়েক আছিল। কুৱেশ্যন নম্বৰ 8, নাজিয়াই কিয় হস্পিটেললৈ যাব লগা হৈছিল? উত্তৰ নাজিয়াহঁতৰ একেখন গাঁৱৰ কনকেশ্বৰ ঠাকুৰৰ সৰু ছোৱালীজনীক অসুখৰ বাবে চহৰৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। তাই অসুখৰ বাবে ডাক্তৰে ততাতৈয়াকৈ অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিল। তাৰ বাবেই দেউতাকে অসুখীয়া ছোৱালীজনীক হস্পিটেলত অকলে থৈ গাঁৱলৈ গৈ টকাৰ যোগাৰ কৰিবলৈ বুলি বাছ ষ্টেচনলৈ আহিছিল আৰু তেতিয়াই চহৰৰ সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ যোৱা নাজিয়াক কনকেশ্বৰ ঠাকুৰে লগ পাইছিল। কথা বাৰ্তাৰ মাজত মানুহজনৰ বিপদৰ কথা গম পাই নাজিয়াই বিয়া খাবলৈ নগৈ কনকেশ্বৰ ঠাকুৰৰ জীয়েক বিনীতাৰ ওচৰলৈ গৈ তাইক দিনটো ৰখি দিছিলগৈ। গতিকে এনেকুৱা এটা পৰিস্থিতিতে নাজিয়া হস্পিটেললৈ যাব লগা হৈছিল। নম্বৰ 9, কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেশ্যন কৰাবলৈ ক'ৰ পৰা পইচা পালে? উত্তৰ কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেশ্যন কৰাবলৈ নাজিয়াৰ পৰা পইচা পালে। কুৱেশ্যন নম্বৰ 10, আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব। আমাৰ দুজন বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে? উত্তৰ আমাৰ দুজন বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো এটা অকণমান লং কুৱেশ্যন। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল? উত্তৰ কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক বিনীতাৰ অসুখ হৈছিল। গাঁৱত বেজ জ্ঞানী লগায়ো হাল নোহোৱাত টাউনৰ চৰকাৰী হস্পিটেলত ভৰ্তি কৰায়। ডাক্তৰে ৰোগীক পৰীক্ষা কৰি ততাতৈয়াকৈ অপাৰেশ্যন কৰিব লাগিব বুলি জনায়। লগতে অতিকৈ দুৰ্বল হৈ পৰা ছোৱালীজনীৰ গাত তেজ নথকাত তেজো দিব লাগিব বুলি কয়। তেজৰ দামেই 100-150 মান টকা হ'ব। আনহাতেদি কনকেশ্বৰ ঠাকুৰ একেবাৰে অৱস্থাহীন পৰিয়ালৰ লোক। হাতত পইচা নথকাত অসুখীয়া ছোৱালীজনীক হস্পিটেলত অকলে থৈ তেওঁ গাঁৱলৈ গৈ টকা যোগাৰ কৰিবলৈ যাবলৈ বুলি বাছ ষ্টেচনলৈ আহোঁতে তাতে সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ যোৱা নাজিয়াক লগ পাইছিল। গতিকে এনেকুৱা এটা পৰিস্থিতিতে কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল। ইয়াৰ পিছত মই তোমালোকলৈ 2টামান অতিৰিক্ত প্ৰশ্নও লৈ আহিছোঁ। 1 নম্বৰ, বিয়াৰ প্ৰেজেণ্ট গল্পটিৰ মূল বাৰ্তা কি? উত্তৰ মানৱতাবোধ। কুৱেশ্যন নম্বৰ 2, মহাপুৰুষ শংকৰদেৱৰ জীৱনক কেন্দ্ৰ কৰি লিখা আব্দুল মালিকৰ উপন্যাসখনৰ নাম কি? উত্তৰ ধন্য নৰ তনু ভাল। কুৱেশ্যন নম্বৰ 3, সৈয়দ আব্দুল মালিকৰ গল্পৰ বৈশিষ্ট্য কি? উত্তৰ সৈয়দ আব্দুল মালিকৰ গল্পৰ বৈশিষ্ট্যসমূহ হৈছে ভাষাৰ প্ৰাঞ্জলতা, সুখপাঠ্যতা আৰু মানৱতাবোধ। কুৱেশ্যন নম্বৰ 4, বিয়াৰ প্ৰেজেণ্ট গল্পটো প্ৰথমতে ক'ত প্ৰকাশ পাইছিল? উত্তৰ অধিনায়ক নামৰ আলোচনীখনত প্ৰকাশ পাইছিল। কুৱেশ্যন নম্বৰ 5,
কোনখন পুথিৰ বাবে আব্দুল মালিকে সোভিয়েট দেশ নেহেৰু বঁটা লাভ কৰিছিল? উত্তৰ মাজত মাথো হিমালয় নামৰ ভ্ৰমণমূলক পুথিখনৰ বাবে লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 6 অসমীয়া গল্প সাহিত্যত সৰ্বাধিক গল্প ৰচয়িতাজন কোন? উত্তৰ সৈয়দ আব্দুল মালিক। তেনেহ'লে আজিলৈ ইমানতে তোমালোকৰ বিয়াৰ প্ৰেজেণ্ট নামৰ গল্পটোৰ প্ৰথম খণ্ডটোৰ সামৰণি মাৰিছোঁ। ইয়াৰ পিছৰ কুৱেশ্যনসমূহ তোমালোকলৈ মই দ্বিতীয় খণ্ডটোত লৈ আহিম অতি সোনকালেই। ধন্যবাদ।